Hi everyone, welcome to my new vlog. আজি ব্লগটো মই অসমীয়াত কৰিম আৰু আজি আমি দুৰ্গা পূজা চাবলৈ যাম টিয়কলৈ আৰু বেলেগ জেগালৈও যাব পাৰোঁ। আজি ব্লগটো ইমান দীঘল নহয় কিয়নো মই মাৰ লগত গৈছোঁ আৰু মা ইমান দূৰলৈ নাযায়। চাম লম্বা গলিবলৈ আৰু যদি ব্লগটো আপোনালোকে ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব, ন'টিফিকেশ্যন পাব। তাই ইংলিছ ভিডিঅ' বনাই থৈছোঁ দুৰ্গা পূজাৰ যোৱা, যোনটো ইয়াৰ পিছত নহ'লে আগতো দিব পাৰোঁ। চাব লাগিব কেতিয়া দিম। এইটো আধা এডিটিং হ'ল, মোৰ ভইচ অভাৰ কেইটামান দিবলৈ আছে কিয়নো ইমান চিঞৰ হৈছিলে তাত মই ৰেকৰ্ড কৰিবলৈ নাপালোঁ, সেইটো কাৰণে ভইচ অভাৰ দিব লাগিব। তাত মই হাঁহ চোৱালৈ গৈছিলোঁ, একদম হাঁহ চোৱা একদম ধুনীয়াকৈ মণ্ডপটো সজাইছে, বহুত ধুনীয়াকৈ কৈ দিয়ক যদি ভিডিঅ'টো উঠিছে। যদি নাই দেখি জ্বৰ উঠিছে তাত খাইছিলোঁ আমি, তাত ইমান ধুনীয়া বনাইছে ক'ব নালাগে। পালোঁ দি কালিতকৈ আজি মানুহ বেছি হয় নাই? বহুত বেছি, গাড়ী বেছি, মানুহ কম গাড়ী বেছি। আমি এতিয়া বৰা বজাৰ ওচৰত পালোহি। লাইটটো আকৌ আহিলে। কালি এইখনৰ বৰ বেলেগ নাচ দি আছিলে ন। আমাৰ প্ৰিভিয়াছ ভিডিঅ'টো আপোনালোকে দেখিছিলে জেগা নাজানো যে মোৰ ভইচটো আহিছেনে নাই হা। এইফালে চাওঁ, এইফালে চাওঁ। খোজকাঢ়িহে যাব লাগে। কৰিব লাগে এইটো সময়ত ভিডিঅ'। নম্বৰ বিচাৰি নাপায় মানে কাটিবলৈ।
কালিও লাভলি আমাক দেখি পলাইছে আজিও পলাব হাই কৰি গ'ল মায়ে তামোল খাই আছে নে নাই চাওঁ কেনেকৈ আউজি আছে এনেকৈ আউজি আছে কান্দত ধৰি জুইলৈ আহিছোঁ ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তা পাইছোঁ আৰু এইফালে ট্ৰেফিক জাম চ' ভিডিঅ'টো যদি আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব এয়া পূজা চাবলৈ সেইখিনি মানুহে জাম চাইছে